কাষতে লাগি থকা বনুৱা গাঁৱৰ আই মাতৃসকল আৰু যুৱ বন্ধুসকল, আপোনালোকক আমি অনুৰোধ কৰিছোঁ যে চাওক, ইয়াতে এজিপিৰ কেণ্ডিডেট উঠিছে। আজি 30 বছৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়া ইয়াৰ বিধায়ক হ'ল। আজি আমাৰ নামঘৰটো কেনে অৱস্থা হৈ আছে আপোনালোকে চাওক। আজি নামঘৰটোলৈ কি দিলে আজি 30 বছৰে। এতিয়া আকৌ এজিপিৰ পৰা আপোনালোকৰ ইয়াত ভোট বিচাৰি আহিছে। আপোনালোকে ভোট দিবনে? একেবাৰে ভোট নিদিব তেওঁলোকক। সিদিনা কৰম পূজা হ'ল, কৰম পূজাত মই আহি পেলাই ইয়াতে আপোনালোকক সেৱা কৰি গ'লোঁ, আপোনালোকৰ মই অনুষ্ঠানটো সহায় কৰি গ'লোঁ, কিন্তু কিয় মহন্ত ডাঙৰীয়া নাহিল? তাৰ সিদিনা ইয়াতে কৰম পূজা হৈছে আজি 2 মাহৰ আগত। দুৰ্গা পূজাৰ সময়ত কৰম পূজা হৈছে, মই আহিলোঁ কিন্তু বিধায়ক নাহিল। ইয়াত বিহু হয়, আমি বিহু পাতো ছাৰ, ইয়াৰ ৰাইজে উপভোগ কৰে, ইয়াতে খেল হয়, কিন্তু আজি 30 বছৰে মহন্ত ডাঙৰীয়া আমাক একো নিদিলে। গতিকে এজিপিৰ যিজন মানুহ আহিছে কেণ্ডিডেট, তেওঁলোকক আপোনালোকে ভোট দিলে তেওঁ আপোনালোকে একো কাম নকৰিব। বিজেপি মদন বৰদলৈ ডাঙৰীয়াই আপোনালোকৰ কংগ্ৰেছৰ হৈ ভোট লৈ জিকি গ'ল। আজি 10 বছৰ মদন বৰদলৈ ডাঙৰীয়াকে হ'ল। মদন বৰদলৈ ডাঙৰীয়াই বনুৱা গাঁৱত কি দিলে, আমাৰ ৰাজহুৱা অনুষ্ঠান কি কৰিলে? আজি আমাৰ সন্মুখৰ নামঘৰ ভাগ আছে, নামঘৰ ভাগ একো নহ'ল। গতিকে মই আপোনাক কৈছোঁ, এই মদন বৰদলৈ ডাঙৰীয়াক আপুনি সহায় নকৰিব। মদন বৰদলৈ জিকিলে জগত গগৈ ধনী হ'ব। ইয়াত মদন বৰদলৈ জিকিলে জগত গগৈ ধনী হ'ব। জগত গগৈয়ে আপোনালোকক কিবা কিবি ৰাতি খাবলৈ দিব, সুবিধা দিব। তাৰপিছত আমাৰ ছাৰে কোৱাৰ দৰে জিকাৰ পিছত এই বস্তুৰ দাম বাঢ়িব, আপোনালোকৰ সমস্যা হৈ থাকিব। মই আজি ৰাজহুৱাকৈ কথা দিছোঁ, আপোনালোকে ইয়াত হাতীয়ে ঘৰ ভাঙিলে আহক, হাতীয়ে মানুহ মাৰোঁতে আহিছোঁ, কৰম পূজাত আহিছোঁ, আপোনালোকৰ বেমাৰী কাৰোবাক খবৰ ল'বলৈ আহিছোঁ, মানুহৰ মৃত্যুত আহিছোঁ, ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে সহায় কৰিছোঁ। আৰু ইয়াতে মই 15 বছৰ কুঁৱাৰী খুলি দিলোঁ। আজি মোৰ অনুমতিত ছাৰ, ডাঙৰ কথা এটা, ইয়াত কুঁৱাৰী খুলিব নোৱাৰে, ফৰেষ্টে বহুত অসুবিধা কৰে। মোৰ নামত ইয়াত 15 বছৰ ৰাইজে কুঁৱাৰী চলাই খাব পাৰিছে। মোৰ নাম ক'লে ইয়াত সকলোৱে সুবিধা দিয়ে, ফৰেষ্টে হওক বা অন্য পাব্লিকেই হওক। ইয়াত আজি কোনোবা যদি ধনী হৈছে, চাহ জনগোষ্ঠীয় যদি কোনোবা লোক ধনী হৈছে, তেতিয়াহ'লে কুঁৱাৰী চৰ্দাৰ কৰি মহলদাৰ কৰি হৈছে। আৰু তেওঁলোকে সুৰেশ বৰাৰ ব্ৰেণ্ড, সুৰেশ বৰাৰ নাম ব্যৱহাৰ কৰি পেলাই তেওঁলোকে কুঁৱাৰী খুলিছে। গতিকে আপোনালোকক মই কৈছোঁ যে আপোনালোকে মোৰ লগত থাকি আমাৰ ৰঞ্জিত বসুমতাৰীক হাতৰ চিনত ভোট দিয়ক। ৰঞ্জিত বসুমতাৰীয়ে হয়তো আপোনালোকক কিবা আগতে ভুল কৰিছে বা আপোনালোকক কিবা দিব পৰা নাই। মই সুৰেশ বৰা আপোনালোকৰ লগত আছোঁ। আমাৰ নেতা ৰুতুতি কুৰ্মী ডাঙৰীয়া আপোনালোকৰ ওচৰলৈ আহিছে। আমি কথা দিছোঁ, এই হৰি মন্দিৰৰ ভগৱানৰ মন্দিৰৰ ওচৰত কথা দিছোঁ যে ৰঞ্জিত বসুমতাৰীক জিকাওক, প্ৰথমতে নামঘৰটো কাম কৰাই দিম বুলি আপোনাক কথা দিছোঁ। ইয়াকে কৈ পুনৰ সকলোকে শ্ৰদ্ধা জনাই আজিৰ সভা ইয়াতে ভংগ বুলি ঘোষণা কৰি ধন্যবাদ। জয় হিন্দ, নমস্কাৰ।